নাৰিকলৰ খেতিৰে গহপুৰ সমজিলাত কৃষি বিপ্লৱৰ সূচনা কৰাৰ প্ৰচেষ্টা চলাইছে ভাৰতীয় নৌসেনাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়াই। গহপুৰ সমজিলাৰ ককিলাগুৰি গাঁৱৰ নিবাসী অৱসৰপ্ৰাপ্ত নৌসেনা বিষয়া তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া চন্দ্ৰ বৰুৱাই 2019 চনৰে পৰা নিজৰ ঘৰৰ কাষৰ বাৰীৰ লগতে পথাৰৰ মাজৰ বাৰীত আৰম্ভ কৰে নাৰিকলৰ খেতি। দক্ষিণ ভাৰতৰ এগৰাকী নৌসেনা বিষয়াই নাৰিকল খেতিৰ পদ্ধতি সম্পৰ্কে দিয়া পৰামৰ্শকে সৰুগত কৰি চন্দ্ৰ বৰুৱাই আৰম্ভ কৰে নাৰিকলৰ খেতি। বৰ্তমান 200 জোপাৰো অধিক নাৰিকল পুলি ৰোপণ কৰা চন্দ্ৰ বৰুৱাই নাৰিকল গছৰ মাজে মাজে ৰোপণ কৰিছে 2 শতাধিক চন্দন গছৰ পুলি। নাৰিকল খেতিৰ সন্দৰ্ভত চন্দ্ৰ বৰুৱাই কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানীৰ পৰামৰ্শ লাভ কৰাৰ লগতে নাৰিকল গছত দিয়া সাৰ লাভ কৰিবলৈও সক্ষম হৈছে। বৰ্তমান যথেষ্ট পৰিমাণে ডাঙৰ হোৱা নাৰিকল গছৰ পৰা ভৱিষ্যতে ভাল ফল লাভ কৰিব বুলি যথেষ্ট আশাবাদী চন্দ্ৰ বৰুৱা। নিজৰ বাৰীৰ নাৰিকল গছসমূহক জীৱন বীমাৰ আঁচনিৰ দৰে ধৰি লোৱা চন্দ্ৰ বৰুৱাই কয় যে উক্ত নাৰিকল গছসমূহৰ জৰিয়তে তেওঁৰ পৰিয়ালৰ ভৱিষ্যত প্ৰজন্ম যথেষ্ট লাভৱান হ'ব। মই যেতিয়া ইণ্ডিয়ান নেভিত চাকৰি কৰি আছিলোঁ, এজন লেফটেনেণ্ট কমাণ্ডাৰ আমাৰ চাউথৰ, তেওঁক মই যিদিনা মই ৰিটায়াৰমেণ্ট আহিবলৈ যোজা কৰিছিলোঁ, তেতিয়া তেওঁ ক'লে তুমি ঘৰত গৈ কি কৰিবাগৈ? মই বোলো কি কৰিমগৈ আৰু পাছৰ কথা। তেওঁ মোক এটা দিহা দিছিলে যে নাৰিকলৰ খেতি কৰিবাচোন, আমাৰ চাউথত বৰ ধুনীয়াকৈ নাৰিকল হয়, মই প্ৰচিডৰখিনি তোমাক কৈ দিম, তুমি কৰিবাগৈ। মই সেইদিনাখনেই ইনচিষ্ট হৈ গ'লোঁ যে হয় ঠিক নাৰিকলৰ খেতিটোকে কৰিমগৈ বুলি মই ভাবি এতিয়া মই 200 জোপা নাৰিকল ল'লোঁ। এতিয়া গছ এনেকুৱা ধুনীয়া ধুনীয়া হৈছে। ব্যৱস্থা অন্য একো নাই, ৰুওঁতে মানে যেনেকৈ আমাক KVKৰ লগত মোৰ আছে সম্পৰ্ক, KVK বা বিজ্ঞানী আহি পেলাই মোক তেওঁলোকে কেনেধৰণে ৰুব লাগিব, কেনেকৈ গাঁত খান্দিব লাগিব, সেই গোটেই প্ৰচিডিউৰখিনি মোক ক'লে। কোৱাৰ পাছত তেখেতৰ কেনেকৈ সাৰ দিব লাগিব সেইখিনি কথাও শিকাই দিলে। গতিকে তেনেধৰণে মই কৰিলোঁ। এতিয়া পুলিবোৰ ধুনীয়া ধুনীয়া হৈছে। এইবোৰ আপোনালোকে চাব, এইবিলাক কৰিব লাগে আচলতে। আমি ৰিটায়াৰমেণ্টটো লৈ বহি থাকিলে নহয়। আমাৰ ৰিটায়াৰমেণ্টৰ আমাৰ স্বাস্থ্যও আমাৰ ভালে হৈ আছে এতিয়া। গতিকে এইবোৰ কামকে কৰিছোঁ, মই ভাল সুফল পাইছোঁ কিন্তু নাৰিকল খেতিত। ফল মই এতিয়া ৰোৱা আগপিছ হৈছে, যিখিনি প্ৰথমে ৰুলোঁ সেইখিনি 10-15 জোপামান এতিয়া লাগিছে, আৰু এইখিনি পুলি হৈ আছে। এই ৰোৱা সিমান দিন হোৱা নাই। মই এইটো 19 চনমানত লগাইছোঁ দেই, 19 চনত লগাইছোঁ। এতিয়া পুলি ধুনীয়া ধুনীয়া হৈছে, আৰু KVKৰ পৰা যিখিনি মই সাহাৰ্য পালোঁ, সাৰো পৰ্যন্ত তেওঁলোকে দিলে। আৰু এতিয়া পুলিখিনি মই সাৰখিনি ট্ৰিটমেণ্ট কৰিলোঁ আৰু ধুনীয়া হৈছে, তাৰ মই প্ৰতিফলও ধুনীয়া পাইছোঁ। আশাবাদী মইতো সিমান আশাবাদী নহয়। নেক্সট প্ৰজন্মৰ কাৰণে এটা হেৰি হ'ব, আপোনাৰ এটা এইটো কি কয়, ইঞ্চুৰেঞ্চ হ'ব। মানে এইটো এটা ইঞ্চুৰেঞ্চ হয়। মই 50 টকা দি পুলি এটা ৰুইছোঁ, সেইটো 50 টকা এটা মানে সেউজীয়া, মানে যিটো সেউজীয়াকৰণো হৈছে, লগতে এটা প্ৰাকৃতিক ইঞ্চুৰেঞ্চো হৈছে। গতিকে ভৱিষ্যতে 80 বছৰলৈকে এইবিলাক গছ, লং জাতৰ গছ ৰুইছোঁ। লং জাতৰ গছ 80 বছৰ ফল দিব। তেওঁলোকে 80 বছৰ প্ৰতিজোপা গছতে হয়তো নেক্সট বছৰত মই প্ৰতি বছৰে কমেও 1000 টকা উপাৰ্জন কৰিব পাৰিব প্ৰতিজোপাৰ পৰা। অকল নাৰিকল গছৰে কৰা নাই, তাত মই এই চন্দনৰো খেতি কৰিছোঁ। মই তেওঁলোকৰ পৰামৰ্শ ল'লোঁ যে নাৰিকলজোপা 16 ফুটৰ ভিতৰত বা কিছুমান 20 ফুটৰ ভিতৰত আছে। গতিকে মাজতো জেগাডোখৰ থাকিলে তেওঁলোকে ক'লে হালধি আদা দিবলৈ কৈছিলে। মই হালধি আদাও ৰুই থৈছোঁ, কিন্তু তাৰপাছতো সুধিলোঁ যে যদি চন্দনৰ পুলি ৰুই দিওঁ কেনেকুৱা হ'ব? বোলে এইটো আমি ফটকৈ ক'ব নোৱাৰিম, আমি বিশেষজ্ঞৰ লগত কথা পাতি পেলাই মই জনাম, আপুনি তেতিয়া লগাব। আৰু তেনেধৰণে তেওঁলোকে মোক উপদেশটো পাছত দিলে পাৰিব বুলি, লগাব বুলি ক'লে। মই এতিয়া মই 200 জোপা চন্দনো ৰুই থৈছোঁ। চন্দনৰ গছো বেছ লহপহকৈ বাঢ়িছে। হয়। ব্যুৰো ৰিপৰ্ট, অংকুৰিত অসম।